হাই ভল্টেজ মেচখনৰ টিকট কলা বজাৰত বিক্ৰী টিকট বিচাৰি এছিয়াৰ জিলা প্ৰতিনিধিৰ হাহাকাৰ জিলাৰ টিকট কোনে কেনেকৈ বিতৰণ কৰিছে তাকলৈ প্ৰশ্ন ভাৰত অষ্ট্ৰেলিয়া টি20 খেলৰ টিকট কলা বজাৰত বিক্ৰী খেলখনলৈ মাজত মাত্ৰ 2টা দিন থকাৰ সময়ত টিকট বিচাৰি হাহাকাৰ কৰিছে ক্ৰিকেট প্ৰেমীয়ে নেহেৰু ষ্টেডিয়ামৰ অনলাইন টিকট কাউণ্টাৰৰ সন্মুখত অফলাইন টিকট বিচাৰি আজিও উপস্থিত হৈছে বহু যুৱক বৰ্ষাবাৰী ষ্টেডিয়াম তালৈ গলো তাত কৈছে তেওঁলোকে 7 তাৰিখে তোমালোকে আহি যাবা নেহেৰু ষ্টেডিয়াম তাৰ পৰা তোমালোকে অফলাইন টিকেট পাবা তোমালোকে 6 তাৰিখে আহি যাবা না 7 তাৰিখে নাপাবা বহুত ভিৰ হয় মই পুলিয়াৰ পৰা আহিছো BMS যিমান বুক হৈছে ওভাৰঅল কমপ্লিট এটা বাকি অফলাইন দিব লাগে তো অফলাইনটো আমি পোৱা নাই আমি 2টাৰ পৰা 8টাৰ পৰা ৰখি আছো যোৰহাট কলিয়াবৰৰ পৰা অহা এই সকল যুৱকক কোৱা হৈছে 7 তাৰিখে অফলাইনৰ টিকটৰ বাবে আহিবলৈ কিন্তু আজিও বঞ্চিত হৈছে এওঁলোকৰ প্ৰশ্ন জিলাসমূহলৈ পঠোৱা টিকেট কেনেদৰে বিতৰণ কৰা হৈছে এই টিকটসমূহেই কলা বজাৰত বিক্ৰী হোৱাৰ অভিযোগ উঠিছে অনলাইন টিকেটটো গ'ল ক'ত সেইটো লাগে আচলতে অনলাইন টিকেটটো মইতো যোৰহাটৰ পৰা আহিছো তাতে ডিষ্ট্ৰিক্টৰ টিকেটটো ক'ত এভেইলেবল হয় সেইটোতো কোৱা হোৱা নাই অনলাইনত দিম বুলি কৈ আছিলে কিন্তু অনলাইনত টিকেট নাই অনলাইনৰ টিকেটখিনিতে কি হ'ল তেনেহ'লে 7 বছৰৰ বিৰতিৰ অন্তত গুৱাহাটীত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় খেলখনৰ বাবে গুৱাহাটীত সৃষ্টি হৈছে ব্যাপক উন্মাদনা ধাৰণা কৰা হৈছে 10 অক্টোবৰৰ খেলখনৰ দিনা ষ্টেডিয়ামৰ ভিতৰত যিমান দৰ্শক থাকিব বাহিৰত তাতকৈ দুগুণে থাকিব দৰ্শক কেমেৰা পাৰ্চন বিপুল কলিতাৰ সৈতে জয়ন্ত দাস DY365